হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম টপ 10 IITs ইন ইণ্ডিয়া। নম্বৰ 1 IIT মাদ্ৰাছ। IIT মাদ্ৰাছ ৰেংক 1ত আছে, লোকেটেড ইন তামিলনাডু চেন্নাই। বিজ্ঞান, প্ৰযুক্তি, মানৱীয় আৰু পৰিচালনাত বিভিন্ন ক্ষেত্ৰত ইয়াৰ শৈক্ষিক আৰু গৱেষণাৰ গুণগত মান আৰু বৈচিত্ৰ্যৰ বাবে IIT মাদ্ৰাছ বিখ্যাত বুলি জনা যায়। নম্বৰ 2 IIT দিল্লী। IIT দিল্লী ৰেংক 2 হয় আৰু লোকেটেড ইন নিউ দিল্লী। ডিপাৰ্টমেণ্টসমূহ হ'ল এপ্লাইড মেকানিক্স, বায়'কেমিকেল ইঞ্জিনিয়াৰ, বায়'টেকনলজি, কেমিকেল ইঞ্জিনিয়াৰিং, কেমিষ্ট্ৰি, চিভিল ইঞ্জিনিয়াৰিং আৰু বহুতো ডিপাৰ্টমেণ্ট আছে। নম্বৰ 3 হ'ল IIT বম্বে। IIT বম্বে ৰেংক 3 হয় আৰু লোকেটেড ইন মুম্বাই, মহাৰাষ্ট্ৰ। কমন ষ্ট্ৰীমবোৰ হ'ল ইঞ্জিনিয়াৰিং এণ্ড আৰ্কিটেক্সাৰ। 113টা কৰ্চ আছে আৰু ছায়েন্সৰ কাৰণে 3টা কৰ্চ, এনিমেশ্যন এণ্ড ডিজাইন 13টা কৰ্চ, আৰ্টছ, হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ কাৰণে কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড IT 6টা কৰ্চ আছে বুলি জনা যায়। নম্বৰ 4 হ'ল IIT কানপুৰ। IIT কানপুৰ ৰেংক 4 হয় আৰু লোকেটেড ইন কানপুৰ, উত্তৰ প্ৰদেশ। কৰ্চেছবোৰ হ'ল এনিমেশ্যন এণ্ড ডিজাইন, আৰ্টছ, হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স, কমাৰ্চ আৰু কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড IT, ইঞ্জিনিয়াৰিং এণ্ড আৰ্কিটেক্সাৰ আৰু বিভিন্ন ধৰণৰ কৰ্চ প্ৰভাইড কৰে বুলি জনা যায়। নম্বৰ 5 হ'ল IIT খড়গপুৰ। IIT খড়গপুৰৰ হ'ল ৰেংক 5 হয়, লোকেটেড ইন খড়গপুৰ, ৱেষ্ট বেংগল। কৰ্চেছবোৰ হ'ল BTech আৰু বেচিলাৰ অৱ আৰ্কিটেক্সাৰ আৰু ডুৱেল ডিগ্ৰী, জইণ্ট MSc PhD, ইণ্টিগ্ৰেটেড MSc, BSc, BEd আৰু BS+ MS এইবোৰ ধৰণৰ প্ৰভাইড কৰে বুলি জনা যায়। আৰু নম্বৰ 6 হ'ল IIT ৰুৰকি। IIT ৰুৰকিৰ ৰেংক হ'ল 6 হয় আৰু লোকেটেড ইন ৰুৰকি, উত্তৰাখণ্ড আৰু সকলোতকৈ পুৰণা ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হয় বুলি জনা যায় ইণ্ডিয়াত। কৰ্চেছসমূহ হ'ল BE, BTech, কেমিকেল ইঞ্জিনিয়াৰিং আৰু বহুতো ধৰণৰ কৰ্চ প্ৰভাইড কৰে বুলি জনা যায়। নম্বৰ 7 হ'ল IIT গুৱাহাটী। IIT গুৱাহাটীৰ ৰেংক হ'ল 7 আৰু লোকেটেড ইন গুৱাহাটী, আছাম। কৰ্চেছবোৰ প্ৰভাইড কৰে বায়'চায়েন্স এণ্ড বায়'ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, কেমিষ্ট্ৰি, চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স আৰু বহুতো কৰ্চ এভেইলেবল আছে বুলি জনা যায়। নম্বৰ 8 হ'ল IIT হায়দৰাবাদ। IIT হায়দৰাবাদ ৰেংক 8 হয় আৰু লোকেটেড ইন হায়দৰাবাদ, তেলেংগানা। কৰ্চেছবোৰ হ'ল ইঞ্জিনিয়াৰিং, ছায়েন্স একেধৰণৰে প্ৰভাইড কৰে বুলি জনা যায়। নম্বৰ 9 হ'ল IIT ইন্দোৰ। IIT ইন্দোৰ ৰেংক 9 হয়, লোকেটেড ইন ইন্দোৰ, মধ্যপ্ৰদেশত আছে। ডিপাৰ্টমেণ্টবোৰ হ'ল এষ্ট্ৰনমি, এষ্ট্ৰফিজিক্স এণ্ড স্পেচ ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিং আৰু বহুতো কৰ্চ প্ৰভাইড কৰে বুলি জনা যায় ইয়াতেও। আৰু নম্বৰ 10 হ'ল IIT BHU, ৰেংক হ'ল 10। ডিপাৰ্টমেণ্টসমূহ হ'ল আৰ্কিটেক্সাৰ, প্লানিং এণ্ড ডিজাইন, কেমিকেল ইঞ্জিনিয়াৰিং আৰু টেকন'লজি, চিভিল ইঞ্জিনিয়াৰিং, চিভিল কম্পিউটাৰ ছায়েন্স আৰু বহুতো কৰ্চ আছে বুলি জনা যায় ইয়াতেও। এইখিনি আছিলে ভিডিঅ'টো টপ 10 IIT ইন ইণ্ডিয়া। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।